মইনা, তোমাৰ পৰীক্ষা আহিছে নহয়, তুমি কিতাপ পঢ়িব বহা নাই যে কিয়? দেউতা, পৰীক্ষালৈ এতিয়াও বহুত দেৰি আছে, 2 মাহ আছে, মই পিছত পঢ়িম। মইনা, তুমি যদি সদায় অলপ অলপকৈ পঢ়া তেন্তে তোমাৰ পৰীক্ষাত সহজ লাগিব। কিন্তু যদি তুমি পৰীক্ষাৰ আগত সকলোবোৰ একেলগে পঢ়িব যোৱা, তুমি একো বুজি নাপাবা, তোমাৰ বহুত কঠিন লাগিব। দেউতা, মই পৰীক্ষাৰ আগত সকলোবোৰ পঢ়ি কমপ্লিট কৰি ল'ম। মই ইমানো কেঁচা নহয়, মই বহুত চোকা হয়। মইনা, তুমি ৰ'বা, মই এতিয়া আহি আছো। মইনা, এইখন কি? তুমি এই পৃষ্ঠাখন ফালি দেখুৱাচোন মোক। বহুত সহজ লাগিলে হয়নে? এতিয়া তুমি এই বহীখন গোটেইখিনি একেলগে ফালি দেখুৱাচোন। বহুত টান লাগিছে হয়নে? ঠিক এনেদৰে যদি তুমি সদায় অলপ অলপকৈ পঢ়া তেন্তে তোমাৰ পৰীক্ষাৰ সময়ত একো টান নালাগে। কিন্তু যদি তুমি পৰীক্ষাৰ আগত সকলোবোৰ ছাবজেক্ট একেলগে পঢ়িব যোৱা, তোমাৰ ঠিক এনেদৰেই টান লাগিব। দেউতা, মই আপোনাৰ কথা বুজি পাইছোঁ। ঠিক আছে, মই আজিৰ পৰা সদায় অলপ অলপকৈ পঢ়িম। আপোনাৰ ল'ৰা ছোৱালীক মাৰপিট কৰি নহয়, মৰমেৰে বুজাওক, সিহঁতে নিশ্চয় বুজি পাব।